বন্ধু বান্ধৱীসকল হোৱাটছআপে এনেকুৱা এটা আপডেট আনিছে না আজিকালি যুগত কি হৈছে চব ছ'চিয়েল মিডিয়াবোৰ কি হৈছে ৰিয়েক্টত চলে আচলতে লাভ ৰিয়েক্ট লাইক তাৰপিছত এনেকুৱা বহুত ইমজি আছে সেনেকুৱা ইমজিত চলে হোৱাটছআপে কি কৰিছে এতিয়া এইবাৰ আপডেটত ৰিয়েকশ্যনৰ যিটো আছে ৰিয়েকশ্যনৰ কাৰণে এটা আপডেট আনিছে কেনেকুৱা আপডেট আপোনালোকে চাই লওক চাই আপোনালোকে গম পাব আপোনালোকৰ যদি লগৰ বন্ধু বান্ধৱী যদি নাজানে সিহঁতক জনাই দিব আপোনালোকক চাই লওক মই আপোনাক লাইভ প্ৰুফ দেখুৱাই আছোঁ একদম কেনেকুৱা মোৰ হোৱাটছআপটো আচলতে আপডেট দিয়া নাছিল মই আপডেট দি কিনে আপোনালোকক মই দেখুৱাইছোঁ কেনেকুৱা আপোনাৰ আপডেট আহিছে বলক মই ভিডিঅ'টো আৰম্ভ কৰোঁ বলক মই হোৱাটছআপটো আপডেট দি ল'লোঁ যদি আপোনালোকে যদি দিয়া নাই দি ল'ব দিয়াৰ পিছত এনেকুৱা এখন য'ত চাব আপোনালোকে য'ত মেছেজ কৰাৰ সময়ত ইয়াত আপুনি ৰিয়েকশ্যন দিব পাৰে এনেকুৱা চাওক এনেকুৱা আপোনালোকে ৰিয়েক্ট কৰিব পাৰে আচলতে এনেকুৱাতো মোৰতো বৰ্তমান একো কামত অহা নাই এইটো বস্তু এনেকুৱা কিছুমান মানুহত আছে সিসকলৰ হয়তো কামত আহিব যিসকলে মনৰ কথা আচলতে ক'ব নোৱাৰে জাষ্ট ৰিয়েক্টত বুজাব খোজে এনেকুৱা এটা ফাৰ্ষ্ট লাভ চাৰ্জৰ যেনেকুৱা এটা প্ৰব্লেম যিহেতু হয় সিহঁতৰ কাৰণে বহুত সুবিধা হ'ব এইটো বস্তু এইখিনি আপোনালোকে চাওক ইয়াতে কিবা এটা সিহঁতে মেছেজ এটা দিয়াৰ লগে লগে তাতে আপুনি ৰিয়েক্ট দিব পাৰে আপোনালোকে তাৰ পৰা সেইটো ফিলিংছ এনেকৈ শ্বেয়াৰ কৰা যায় এনেকুৱা এটা হোৱাটছআপে এনেকুৱা এটা ভাবি কিনে উলিয়াইছে আৰু বাছ কি হয় নাজানো আপোনালোকে এইখিনি জনাব লগা আছিল ঠিক আছে জয় আই অসম বাই বাই